ইতিবাচক খবৰেৰে বিদায় দিওঁ আহক 2020 বৰ্ষটি। নমস্কাৰ, মই গগন কলিতা। 2020 বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। অধীৰ আগ্ৰহ আৰু আশা আকাংক্ষাৰে 2021 বৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ববাসী। আৰু 2020 বৰ্ষৰ বিভিন্ন ঘটনা পৰিঘটনাৰ মাজতে 2020 বৰ্ষৰ এই অন্তিম ক্ষণত আজি আমাৰ দৰ্শকসকলক চিনাকি কৰি দিবলৈ গৈ আছোঁ এজন বিশেষ ছাত্ৰৰ সৈতে, যিজন ছাত্ৰই নীৰৱেই কৰি গৈছে এক বিপ্লৱ। আৰু এইগৰাকী ছাত্ৰৰ সন্ধানতে আজি আমাৰ যাত্ৰা। আহক আমি এই যাত্ৰাৰ অন্তত এগৰাকী বিশেষ ছাত্ৰৰ সৈতে পৰিচয় হওঁ আৰু তেওঁ কি ধৰণৰ বিপ্লৱৰ সূচনা কৰিছে আহক আমি সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ দক্ষিণ কামৰূপৰ বৰতাৰীত। আৰু ইয়াত বৰ্তমান আমি এগৰাকী ND24 দৰ্শকসকলক আজি নৱবৰ্ষৰ প্ৰাক্ষণত লৈ আহিছোঁ এক ইতিবাচক খবৰৰ সন্ধানত। আৰু আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে এক বিশেষ বিপ্লৱত বৰ্তমান ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু সেউজ বিপ্লৱ কৰিছে যেন এক প্ৰকাৰৰ ক'বলৈ গ'লে এইগৰাকীয়ে হৈছে আমাৰ লগত বৰ্তমান উপস্থিত আছে ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ নৱজ্যোতি নাথ। আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। নৱজ্যোতি, তুমি বৰ্তমান ছয়গাঁও মহাবিদ্যালয়ত পঢ়ি আছা, আমাক যদি অকণমান কৈ দিয়া। মই ছয়গাঁও মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ। ইতিহাস বিভাগত মোৰ মেজৰ আছে। তুমি কি কি খেতি কৰিছা? মোৰ এতিয়া প্ৰধান খেতি হ'ল মোৰ কলে। কলৰ লগত এতিয়া নতুনকৈ কৰিছোঁ বগৰী খেতি, আপেল বগৰী, থাইলেণ্ড বগৰী কওঁ আমি, সেইটো বগৰীটো আছে। আৰু সৰিয়হ আছে, আৰু ৰবি শস্য কৰোঁ, আৰু মোৰ ধান খেতিও আছে। কলৰ খেতি কিমান মান কৰিছা তুমি? কলৰ খেতি বৰ্তমান মোৰ 30 বিঘা আছে। 3 বিঘাৰ পৰা আৰম্ভ কৰি এতিয়া 30 বিঘাত মই ভৰি দিছোঁ এতিয়া। আৰু বগৰীৰ খেতি কৰিছা বুলি আমি গম পাইছোঁ। হয়, কিমান মান কৰিছা? বগৰী মোৰ এতিয়া 3 বিঘা আছে। 2 বিঘা মোৰ মানে পানীত, এইবাৰ পানীত মৰি গ'ল। এবিঘা আছে আৰু এতিয়া। আৰু তুমি সম্পূৰ্ণৰূপে অধ্যয়নো একেলগে চলাই গৈ আছা, কৃষি কাৰ্যতো ব্যস্ত হৈ পৰিছা, কিবা অসুবিধা আহে নেকি অধ্যয়নৰ ক্ষেত্ৰত? অসুবিধা মানে আপোনাৰ যেতিয়া মানে দায়িত্ব এটা আহিব তেতিয়া সকলো বাধা নেওচি যাব লগা হয়। মানে দেউতাই এতিয়া বৰ্তমান অসুস্থ, এতিয়া দেউতাৰ গোটেই সমস্ত দায়িত্ব মোৰ হাতত এতিয়া। তো যিমান কি বাধা নহওক মই আগুৱাই যাবই লাগিব, এনেকুৱা মই খেতিৰ লগত জড়িত হৈ থাকিবই লাগিব। আৰু চৰকাৰৰ পৰা বিভাগীয়ভাৱে কিবা এই ক্ষেত্ৰত কৃষি কাৰ্যৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ তুমি কেনেকুৱা ধৰণে সহায় সহযোগিতা পাইছা? হয়, চৰকাৰৰ ফালৰ পৰা আপোনাৰ মানে আমাৰ পানী দিয়াটো মই সুবিধা পাইছোঁ এতিয়া বৰ্তমান। এই নতুন বছৰ আহিছে, এইটো 2020 আহিছে, এইটো চেংচন হৈছে। এতিয়া আমাৰ চলাৰ এখন পাইছোঁ, আমাৰ আমাৰ বৰতাৰী গাঁৱৰে মানে এটা কলবাগান সন্থা এখন আছে। তো সন্থাখনৰ জৰিয়তে মই এখন চলাৰ পাইছোঁ। চলাৰখনৰ জৰিয়তে পানী দিব বহুত সুবিধা হৈছে। তো তেলৰ দামো এতিয়া বহুত, তো এইবিলাক তেলৰ খৰচটো ৰৈ গৈছে মোৰ, এতিয়া পানী দিব সুবিধা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে বৰ্তমান ইয়াত নৱজ্যোতি নাথৰ নেতৃত্বত বা নৱজ্যোতি নাথে নিজেই ছয়গাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সমান্তৰালকৈ তেওঁ বৰ্তমান কৃষি কাৰ্যত ব্যস্ত হৈ আছে। আৰু এয়া হৈছে কল বাগানৰ দৃশ্য, আৰু এয়া মালভোগ কলৰ বাগান। আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ যিসমূহ আপেল বগৰী বুলি কোৱা হয় বা উন্নত মানৰ বগৰী, তাৰ সমান্তৰালকৈ সৰিয়হৰ খেতি আৰু বিভিন্ন ধৰণৰ তেওঁ ৰবি শস্যৰ খেতিও বৰ্তমান কৰা পৰিলক্ষিত হৈছে। আৰু ছয়গাঁও মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই আচলতে প্ৰকৃত নিদৰ্শন দাঙি ধৰিছে কিদৰে যুৱ সমাজে কেৱল শিক্ষা দীক্ষা গ্ৰহণ কৰি চাকৰিমুখী হৈ তেওঁলোকে চাকৰিৰ আশাত বাট কুৰি বাবলৈ কেৱল বাটকুৰি বোৱাই নহয়, তেওঁলোকে চাকৰিৰ সমান্তৰালকৈ বা চাকৰিৰ সন্ধানৰ সমান্তৰালকৈ কিদৰে কৃষি কাৰ্যত বৰ্তমান ব্যস্ত হৈ পৰা তেওঁ এক নিদৰ্শন দাঙি ধৰিছে। আমি পুনৰ তোমাৰ কাষলৈ আহিছোঁ। বৰ্তমান সময়ত দেখা যায় যুৱ প্ৰজন্মই শিক্ষা দীক্ষা গ্ৰহণ কৰি বিভিন্ন ধৰণৰ চাকৰি বা অন্যান্য ধৰণৰ কাম কৰা পৰিলক্ষিত হয়, কিন্তু তুমি বৰ্তমান কৃষি কাৰ্যত ব্যস্ত হৈছা। নৱপ্ৰজন্মলৈ তুমি কি আহ্বান কৰিব বিচাৰিবা বা কি নিদৰ্শন দেখুৱাব পাৰি বুলি তুমি ভাবা কৃষি কাৰ্যৰ জৰিয়তে? হয়, কৃষি কাৰ্য এটা আমাৰ নিস্বাধীন কাম। মানে নিস্বাধীনভাৱে যেতিয়া কাম এটা কৰিম তেতিয়া নিজৰ এটা সুখ থাকে। মানে এতিয়া আত্মনিৰ্ভৰশীল যেতিয়া মানে নিজৰ কৰ্মৰ জৰিয়তে হ'ম বা বেলেগ আশা নকৰি নিজে যেতিয়া কৰিম তেতিয়া তাৰ এটা সফলতাটো যেতিয়া পাম তেতিয়া তাৰ ফূৰ্তিটো বেলেগ হয়। মানে যিটো খাবলৈতো কৰিব লাগিবই। নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে চাকৰি বিচাৰি হাবাথুৰি নাখায়, যেতিয়া আমাৰ নিজ স্বাধীনভাৱে এটা কামত আমি জড়িত হৈ যাম তেতিয়া নিশ্চয় সফলতাত আগবাঢ়ি যাব পাৰিম।
ধন্যবাদ, তোমালৈ শুভেচ্ছা থাকিল। আৰু এনেদৰে আমি আজি আহি ND24 উপস্থিত হৈছিলো দক্ষিণ কামৰূপৰ বৰতাৰী অঞ্চলত, আৰু এই বৰতাৰী অঞ্চলতেই কৃষি কাৰ্যৰে বৰ্তমান ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে নৱজ্যোতি নাথ নামৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰগৰাকী। আৰু নৱবৰ্ষৰ প্ৰাক্ষণত এনেদৰে আমি ND24 দৰ্শকসকলক আজি এক ইতিবাচক বাৰ্তাৰ সন্ধান দিবলৈ চেষ্টা কৰিলো। ND24